আনবক্সিংৰ হেডলাইনটো আগতে অলপ চাই লওক। হেই ফ্ৰেন্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই। আজি আপোনালোকৰ মাজত কি ভিডিঅ' লৈ আহিছোঁ সেইটো আপোনালোকে ভিডিঅ'টোৰ থাম্বনেইল অথবা ভিডিঅ'টো ক্লিক কৰিয়ে গম পালে। আজি আপোনালোকৰ মাজত আনন্দৰাম বৰুৱা এৱাৰ্ড অথবা লেপটপৰ আনবক্সিং লৈ আহিছোঁ। চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। আমি এতিয়া পোনপ্ৰথমতে লেপটপটো আনবক্সিং কৰিম। লেপটপটো ওলাই আছোঁ। লেপটপ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। লেপটপটো আনবক্সিং কৰি আছোঁ। লেপটপৰ আগতে আমি হটস্পটটো আনবক্সিং কৰি লওঁ। আমাক এই হটস্পটটো দিয়া হৈছে। এই হটস্পটটো আনবক্সিং কৰি আছোঁ। এয়াৰটেল হটস্পট। এতিয়া এইটো ছিঙি চাওঁ ভিতৰত কি আছে বাৰু, নে অকল বাকচটোৱে দি দিছে। ব্লেড লৈ ছিঙি আছোঁ। চাওঁ বাৰু ভিতৰত কি আছে। আছে ভিতৰত মাল আছে দেখোন। হটস্পটটো এইটোৱে হটস্পট যিটো আমাক এইবাৰ দিছে। এইটো 2 বছৰৰ কাৰণে নেট ফ্ৰী আছে। ডেইলি 1 GB পাম বাৰু। ডাটা কেবল দি দিছে হটস্পটটো লগাবলৈ। বেটাৰী এটা দিছে হোৱাই, বহুত ভাল বেটাৰী, ভাল কোম্পানী বেটাৰী এটা দিছে আমাক। হটস্পটটো ডেইলি 1 GB পাম। 2 বছৰৰ কাৰণে নেট ফ্ৰী আছে, চিন্তা কৰিব নালাগে। চিমটো এতিয়া খুলি চাওঁ ভিতৰত চিম আছেনে নাই। চিমটোৰ দাম মাত্ৰ 15 টকা, বেছি নহয়, মাত্ৰ 15 টকা চিমটোৰ দাম। এতিয়া ভিতৰত চাওঁ কি আছে, চিমটো আছেনে নাই। চিমটো আছে দেখোন, আছে, চিন্তা কৰিব নালাগে, চিমখন আছে বাৰু। হটস্পট, এই গোটেইবোৰে হটস্পটৰ কাম মানে। এইকেইটা থৈ এতিয়া আপোনালোকক লেপটপটো দেখাম। এইকেইটা থৈ লওঁ, ছাইডত থৈ লওঁ। এতিয়া আপোনালোকক লেপটপটো আনবক্সিং কৰি দেখাম। লেপটপ চাওঁ, লেপটপটো আনবক্সিং কৰি চব ছিঙি দিম। লেপটপটো ওলাই আছোঁ আপোনালোকৰ মাজত। ষ্টাৰ্ট দিম এতিয়া লেপটপটো। চাওঁ কেনেকুৱা হয় ভিতৰত বাৰু। ষ্টাৰ্ট হৈ আছে, লাহে লাহে ষ্টাৰ্ট হৈ আছে বাৰু। ষ্টাৰ্ট হৈ আছে। ষ্টাৰ্ট হৈয়ে গ'ল ষ্টাৰ্ট। লেপটপটো অলপ চাওক। ইয়াত মানে এইবাৰ ভাল লেপটপ দিছে। মানে লেপটপ আনন্দৰাম বৰুৱা বঁটা দিয়াতকৈ এইবাৰেই চবতকৈ বেছি, মানে এইবাৰেই ভাল হৈছে লেপটপ দিয়াটো। বহুত ভাল কোম্পানীৰ লেপটপ দিছে। HP লেপটপ দিছে আৰু কোনোবা জিলাত, বেলেগ জিলাত লেনোভো দি আছে। মানে বহুত ভাল এইবাৰ লেপটপটো। এতিয়া অফ কৰি দিওঁ, শ্বৰ্টকাটত অফ কৰি আছোঁ। অফ কৰি আপোনালোকক আৰু অলপ কেইটামান বস্তু দেখাওঁ। অফ হৈ গ'ল। লেপটপটো জপাই থৈ এতিয়া আপোনালোকক কেইটামান বস্তু বেলেগকৈ দেখাওঁ। চাওঁ বাৰু কি দেখাওঁ। কাগজ কিবোৰ দিছে এইবোৰ আপোনালোকক দেখাই আছোঁ। এইটো ছুপাৰ যিটো ছফ্টৱেৰ এটা দিছে সেইটো বিষয়ে পঢ়িবলৈ। হটস্পটটো থৈ দিছোঁ। হটস্পট এনেকৈ ইয়াত লগাই মানে এইটো চাৰ্জৰ কাৰণে এইটো দিছে। তাত লগাই মানে চাৰ্জটো কৰাৰ কাৰণে ইয়াত আপোনালোকে চাৰ্জত দিব পাৰিব। চাওক কি ধুনীয়াকৈ চব কেপাচিটি দি দিছে। এতিয়া চাওঁ বাৰু কি আছে। মানে কাগজ পত্ৰ কিবোৰ দিছে পঢ়িবলৈ, আৰু এটা ডিছ দিছে। একচুৱেলি লেপটপত ডিছ দিয়াৰ ছিষ্টেমটো এইবাৰ দিয়া নাই। আপোনালোকে বেলেগ বস্তুটো লৈ ল'ব পাৰিব। অভিধান দিছে অসমীয়া। চাওঁ বাৰু কি শব্দ ওলাই, কি শব্দটো চাওঁ। বাইলুং বা ইয়াৰ অৰ্থ হ'ল আহোম সম্প্ৰদায়ৰ 3 শ্ৰেণীৰ পুৰোহিতৰ 1 শ্ৰেণী, বাকী 2 শ্ৰেণী। কি লিখা আছে পঢ়িব পৰা নাই বাৰু অভিধানটো। বেগটো দিছে, খুব ভাল বেগ দিছে এইবাৰ আমাক। বেগ এইকেইটা এতিয়া থৈ লেপটপটো অলপ মানে আপোনালোকৰ লেপটপটো এনেকৈ থৈ দিব। চাওক মই কেনেকৈ থৈ আছোঁ। এইটো অসমীয়া গামোচা এটা কিনি আনিছোঁ। চৰি, কিনা নাই, এইটো মই মেট্ৰিকত দিছিল কোনোবাই, পাহৰি গৈছিলোঁ। ঘৰতে আছিল। এনেকৈ আপোনালোকে থৈ দিব ঘৰত, এনেকৈ ধুনীয়াকৈ থৈ দিব, মই যেনেকৈ থৈ আছোঁ। এতিয়া আপোনালোকক চাৰ্জাৰটো দেখাওঁ। চাৰ্জাৰটো আগতে দেখুওৱা নাছিলোঁ। চাৰ্জাৰটো আছিল, পাহৰি গৈছিলোঁ। চ' আকৌ লৈ আহিলোঁ চাৰ্জাৰটো দেখুৱাবলৈ আপোনালোকক।
চাৰ্জাৰটো এতিয়া লেপটপতে লগাম এই লেপটপটো আকৌ তাৰ পৰা খুলিলোঁ ইয়াত চাব এনেকৈ লগাই চাব ইয়াত আপোনালোকৰ এটা যেতিয়া মানে চাৰ্জ দিয়ে ইয়াত হালধীয়া কালাৰ আহি যাব আৰু চাৰ্জ শেষ হ'লে নীলা বৰণীয়া কালাৰ আহি যাব বুলি এয়া আপোনালোকে লেপটপটো চাওক বহুত বহি আহিছে ছাইডত দিছে এইবাৰ চাওক ছাইডকেইটা দেখাই আছোঁ আপোনালোকক এয়া চাওক এইটো চাৰ্জ যে দিছে মই আপোনালোকক দেখুৱাই দিছোঁ এইটো চাৰ্জ যে দিছে এইটো আগতে তলত আছিল আৰু এবাৰ লেপটপত বা বেলেগ লেপটপত তলত থাকে তলত দিলে একো ভাল নহয় তলত দিয়াতকৈ ছাইডত দিয়াটো মানে বেছি ভাল এনেকৈ দিলে আপোনাৰ যিটো ফেনৰ পৰা যিটো মানে বাহিৰ ওলায় এইটো মানে ওলাই যাব পাৰে বাহিৰত কিন্তু তলত দিয়া থাকিলে তল পিনে মানে বাহিৰটো ওলাব নোৱাৰে মই আপোনালোকক লেপটপটো উল্টা কৰি দেখুৱাই আছোঁ ইয়াত এটা বক্স দিছে আপোনালোকে শুনিবলৈ মানে গানবোৰ শুনিবলৈ ইয়াৰ বক্সটো আছে এইটো বক্স যিটো আপোনালোকে চাই আছে এইটো হৈছে বক্স আৰু আগতে এনেকুৱা ঠাইত দিছিল এইটো যিটো ফেনটো দিয়া আছে বা মটৰ যিটো ছিষ্টেম আছিল সেইটো আগতে তলত দিয়া আছিল তলত থাকিলে ইমান ভাল নহয় আজিৰ ভিডিঅ'টো এই পৰ্যন্তলৈকে আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে সেইটো কমেণ্ট কৰি আমাক জনাই দিব আৰু আপোনালোকৰ যদি টেকনিক্যাল আনবক্সিং আনকমন আৰু ইণ্টাৰেষ্টিং ভিডিঅ' দেখিবলৈ মন যায় তেনেহ'লে এতিয়াই আমাৰ এই চেনেল টেকনিক্যাল হাছী চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইবৰ পাছত বেল আইকনটো অন কৰি ৰাখক আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক দি দিয়ক আৰু আপোনাৰ বন্ধু বান্ধৱীসকলৰ তাতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি সিহঁতকো ভিডিঅ'টো চাবলৈ সুযোগ কৰি দিয়ক চ' দেখা হ'ব নতুন এটা এনেকুৱা ধৰণৰ ভিডিঅ'লৈ সেই পৰ্যন্তলৈকে ভালেই থাকিব চ' সৰ্বেহত থেংকছ ফৰ ৱাচিং shows your attitude change your life bye bye tata golden